Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই মেৰিগল আপোনালোকৰ সকলোকে মোৰ YouTube চেনেলটো স্বাগতম জনাইছো। আশা কৰো আপোনালোকে মোৰ ভিডিঅ চাই ভাল পাব। আৰু আজি মই কলেজলৈ যাওঁ, কলেজত এক্সামৰ বহি সাবমিট কৰিবলৈ যাওঁ। তাকে আপোনালোকে চাই থাকক মোৰ ভিডিঅটো। আৰু যদি ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগৰজনী ঘৰ পালোহি, লগৰজনী যাব মোলৈ। সো এতিয়া যাওঁ, আমি দুজনী যাম। দুজনী গৈ পিনে কলেজত এতিয়া দুজনী গৈ পিনে এতিয়া যাওঁ। দুজনী গৈ থাকোঁ এতিয়া আপোনালোকে চাই আহিব। মই এতিয়া পালোহি লগৰজনী ঘৰত। লগৰজনী এতিয়া আছে আৰু কিবা এটা কৰিব আছে। এতিয়া আহি পিনে দুজন যাওঁ। এতিয়া আমি যাওঁ কলেজলৈ। কলেজত বহিখন সাবমিট কৰি হোষ্টেলত সোমাম। হোষ্টেলৰ পৰা কিবা ডকুমেণ্ট ল'ব আছে। লকডাউন দিলে যে চব বস্তু হোষ্টেলতে থাকি আহিলে, সেইটো কাৰণে ডকুমেণ্টখিনি লৈ আহি আকৌ কম্পিউটাৰ চেণ্টাৰত সোমাম। কম্পিউটাৰ চেণ্টাৰত সোমাই আকৌ কিতাপ কিনিবলৈ যাম। এই সকলোবোৰ কৰিম আজি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ'বোৰ আপলোড কৰি থাকিম তেতিয়া আপোনালোকে অলপো পলম নকৰি মোৰ ভিডিঅ'টো চাবলৈ পাব। বয়ে যায় মায়াহানি তাই উভতি বারে বারে কয়ে যায় কানে কানে তাই হৃদয় ঠিকনা দি যাই তুমি আঁকা ফাগুনৰ দৰে মোক পলসৰমেৰে তুমি ঢাকা ঘৰৰ দৰে নিয়ৰৰ চাদৰেৰে কলেজত এতিয়া মই পঢ়ি সাবমিট কৰিলোঁ। এতিয়া চাওঁ নাজিয়া কলেজখন এবাৰ দেখাই দিওঁ আপোনালোকক, চাই ল'ব বলক। এইখন আমাৰ কলেজৰ গেট এনেকৈ যাব লাগে। গৈ সাবমিট কৰিব আহিছিলে, চবেই এক্সামৰ বহি সাবমিট কৰিব আহিছিলে। আমাৰ কলেজ কমন ৰুম আহিলা। এইটো কনফাৰেঞ্চ হল। এতিয়া বন্ধ আছে কি ওপৰত, মই যোৱা নাই। গৈ পেলাই দি আমাৰ এনেকৈ আছে। এইটো বইজ কমন ৰুম। আৰু নতুনকৈ এটা বনালে, এইটো পুৰণা আছিলে। मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है, ये तोतला है। আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম। এতিয়া ছাৰ আছে ৰুমতে। বন্ধ আছে চব।
এইফালে অঁ এতিয়া আমি হোষ্টেল আহিছোঁ হোষ্টেলৰ ব্লগটো মানে হোষ্টেলৰ ভিডিঅ'টো নেদেখাওঁ ইমানকৈ এতিয়া এনেই হোষ্টেলৰ বন্ধ আছে যে সেইকাৰণে লেতেৰা চেতেৰা হৈ আছে বেলেগ এদিনটো দেখাম আমাৰ হোষ্টেল সেইটো ওপৰত আছে এখন গেটখন ভাড়া ৰুম তলত বৰ্ড থাকে ওপৰত আমি থাকোঁ এতিয়া হোষ্টেলৰ ভিডিঅ'টো নেদেখাওঁ বাহিৰৰে দেখালোঁ কংগ্ৰেছ ক্লাছলৈ আহিছোঁ কংগ্ৰেছ চেণ্টাৰ তাতে ফিক্স কৰিছোঁ ব'লক কৈ থাকোঁ ভিডিঅ'টো কলেজ যেতিয়াৰ পৰা বন্ধ দিছিলে চেণ্টাৰো আমাৰ বন্ধ আছিলে কাৰণ বহুত দূৰৰ দূৰৰ পৰা আহে ক্লাছ কৰিবলৈ ল'ৰা ছোৱালীবোৰ আৰু আজিৰ পৰা ষ্টাৰ্ট দিছে তেনেকৈ এইবোৰ কাম চলাই আছিলে মই ফিজিবলৈ যাওঁতে ভিডিঅ' কৰি আহিলোঁ বহুত দিনৰ মূৰত চেণ্টাৰলৈ যোৱাৰ কাৰণে ছাৰে আমাক চাহ খোৱালে আজি Hon cái nào sẽ thế আমি আকৌ কিতাপ কিনিবলৈ যাওঁ গাড়ী ইয়াতে থৈ গৈছিলোঁ এতিয়া আমি কিতাপ কিনিবলৈ আহিলোঁ বিদ্যা ভৱনলৈ ইয়াতে কিতাপ পাওঁ নে নাপাওঁ সুধি চাওঁ যদি নাপাওঁ বেলেগ এখনলৈ যাম এতিয়া আমি বিদ্যা ভৱনত কিতাপ নাপালোঁ এতিয়া সঞ্জয় বুক ষ্টললৈ যাম ইয়াতে বেংকত মানুহে লাইন পাতি আছে গৈ থাকোঁ ব'লক তাতো কিতাপ পাওঁ নে নাপাওঁ চাই লওঁ এতিয়া আমি খোজকাঢ়ি আহি আছোঁ গাড়ীখন এই দোকান এখনৰ ওচৰতে থৈ আহিছোঁ এতিয়া গৈ থাকোঁ কিতাপ এখনত নাপালোঁ আৰু এখনত বিচাৰি চাওঁ এখনত যদি পাওঁ যদি চৰকাৰ সহায় হয় লিখা আছে তাতে ধুনীয়াকৈ এটা কিতাপ কিনিব আহিছোঁ কিতাপৰ দোকানখন কিতাপ কিনিবলৈ কিতাপ চাই লওঁ এখনত পাওঁ নে নাপাওঁ
কিতাপ নেপালোঁ এতিয়া আকৌ যাওঁ আগৰখনলৈ আগতে এতিয়া চাই লওঁ এতিয়া আকৌ কিতাপ পাওঁ নে নাপাওঁ এখনতো নেপালোঁৱে তাকে এতিয়া আহিছোঁ চন্দ্ৰ বুক ষ্টল এখনত পাব লাগে দোকান দুখনত বিচাৰিলোঁ দোকান দুখনত কিতাপ নেপালোঁ আৰু সেইখনখনত বিচাৰিলোঁ সেইখনখনত পোৱা পাছত এতিয়া আমি ৰখি আছোঁ দাদা এজনে ভিতৰৰ পৰা আনিব কৈছে মই কিতাপ পালোঁ কিতাপ দুখন পালোঁ এতিয়া দুজনীয়ে কিবা এটা খাই লওঁগৈ খাই লোৱাৰ পাছত ঘৰলৈ যাম চাই আহক এতিয়া ভিডিঅ'টো আমি কিতাপ কিনি পেলাই ইয়াত খাবলৈ আহিলোঁ বাগানত এজনী তাই বহি আছে অৰ্ডাৰটো দিয়া নাই এতিয়ালৈকে অৰ্ডাৰটো দিম অকণতে বহি আছোঁ কৈছিলে এতিয়া অৰ্ডাৰলৈ আহিলে অৰ্ডাৰ দিয়া হ'ল তাৰপাছত এতিয়া আৰু 15 মিনিটমান লাগিব আৰু 15 মিনিট লাগিব 15 মিনিটৰ পাছত আহিব আৰু খাবলৈ গজবকৈ যেতিয়া এতিয়া ৰখি আছোঁ আৰু খাই মেলি আকৌ এতিয়া পুখুৰী পাই যাম পুখুৰী গৈ পিনে আমি ঘৰ যাম অৰ্ডাৰটো অহা নাই আকৌ খাবলৈ নাই দিয়া বহুত বেয়া লাগিছে কিমান দেৰি ৰাখিলে বহি আছোঁ বাকীবোৰ খায়ো উঠি গ'ল চাবলৈ দিব খাওঁকৈ আমি ৰখিলোঁ এতিয়ালৈকে অৰ্ডাৰ নাই অহা 15 minutes later ফাইনেলি আহিলে 15 মিনিটৰ পাছত এতিয়া চচ নাই খাই আকৌ চচ নাই দিয়া চচ দিলে চচ দিয়াৰ পাছত এটাই ফটো মাৰিছে ফটো মেইন খোৱাৰ আগতে এতিয়া পূজা খাই দেখাব পূজা খাই দেখালে তাৰপৰা বা পূজা খাব জানিছে দেই খাই হ'ল তেনেকৈ কৰিলে কি হয় এতিয়া খাই হ'ল এতিয়া আমি যাওঁ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখি
দেখিছো তোমাক সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা দেখিছো তোমাৰ পুখুৰী পাৰতে বহিবলৈ আহিলোঁ পুখুৰী পাৰ এতিয়া এনেই চাই আছোঁ আৰু বহি পিনে পুখুৰী পাৰত ধুনীয়া ধুনীয়াকৈ বতাহ মাৰি আছে তাকে এতিয়া পাৰ্কখনত বহিবলৈ যাম বুলি ভাবিছিলোঁ কিন্তু নিদিয়ে তাতো বহিবলৈ এতিয়া আৰু আমি পাৰতে বহি আছোঁ এনেকৈ এইফালে পাৰতে বহি আছোঁ এইফালে পাৰে মানুহবোৰ আহি আছে তাৰপিছত আকৌ এইফালে এনেকৈ আৰু এনেকৈ চাই আছোঁ আৰু পুখুৰী পাৰতে বহি পিনে অলপ দেৰি থাকিম তাৰপাছত আকৌ যামগৈ ঘৰলৈ যাবলৈ হ'ল অহা টাইমো হ'ল এতিয়া বাজিছে এতিয়া 1:30 বাজিলে আমি ঘৰলৈ যাম আৰু অলপ দেৰি পাছত এনেই বহিবলৈ আহিলোঁ ইয়াতে এতিয়া আমি দুইজনী ঘৰলৈ যাওঁ ঘৰলৈ যোৱাৰ আগতে পূজাক মই ঘৰত থৈ আহিব লাগিব তাইৰ ঘৰত চ' ব'লক এতিয়া তাইৰ ঘৰত থৈ আহি মই ঘৰলৈ যাওঁ এতিয়া মই লগৰজনী ঘৰত থৈ আহিলোঁ এতিয়া ময়ো ঘৰলৈ আহিলোঁ ইমানে গৰম গোটেই ঘামি আহিছোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'বোৰ যেতিয়াই মই আপলোড কৰোঁ তেতিয়াই আপোনালোকে তাত নটিফিকেশ্যন পায় আৰু অতি সোনকালে অলপো পলম নকৰি চাবলৈ পায় আৰু আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে চ' তেতিয়ালৈকে চাই থাকক মোৰ চেনেলটো खत्म बाय बाय टाटा गुड बाय गया